হাই গাইছ আহিছিলোঁ অপাৰেটিং কৰিবৰ কাৰণে ইয়াত দেখিছে ল'ৰা ঠেলি দিয়া অলপ এইখন যাব দে ঠেলি ঠেলি লৈ যাম দে এই বগা চিৰি খাব এখন ষ্টাৰ্ট অফ কৰিলো না ঠেলি দিয়া এইখিনি পাহৰি যাব ইমান ধুনীয়াকে কাপোৰ কেইটা ধুই দিছে এইখিনি পাহৰি যাব দেখিছে কি অৱস্থা হৈ গ'ল কোনফালে গেলা পিছত লবি দে আগত ল আগৰফালে নালাগে বেঙা ৰাস্তা ভাল হ'ব ৰাস্তা ভালে আমাক এখন সোমাই যাব গেলা এইখিনি দি যাব মহৰ কুমাৰী ল'ব নোৱাৰো এখন গেলা ওজন তখন আগে পা কৰিলো এখন দেখিছে কি অৱস্থা এখন ক'ত খুৱাব কেলা ইয়াত খুৱাব নোৱাৰে পাইবি খোৱাব কিয় নাই খুৱাব পাৰিব ডাইনেকে খুৱাম দে গেলা এই আগবে কিমানখিনি বোকা এইখিনিহে খালি এইখিনিহে ক'ত এইখিনি অকণ এইখিনিয়ে বোকা এইখিনিয়ে কি অৱস্থা হ'ল অপাৰেটিং কৰিব আহি মানে ষ্টেণ্ড কৰিব যাব ওলাইছিলোঁ এতিয়া কিন্তু নিউডেল কৈ নলওঁ গিয়া গেলা চেঞ্জ কৰা কেনেবাই ভাল ভিউ আহিব এয়া কি দেখিছে অৱস্থা এখনো খাই দিবা পাৰ হৈছে আৰু এখন দাবা নাই ভালকে দেখিছে এখন বৰ বেয়াকে ফাঁচিলে এয়া হাল বাবা আহিছিলোঁ গেলা ঐ তেনেকুৱা পৰা খুলি ল শ্বুটিং কৰিব সেয়া অৱস্থা মানে বিশেষকৈ ষ্টেণ্ড কৰিব আহিছিলোঁ ইয়াত আহিলে এতিয়া অৱস্থা বেয়া ফাইনেলি 3খন বাইক ওলালে আৰু NSখন বাকী আছে এইখনতো চেছ ওলাব নোৱাৰিবই চাগে আহিছিলোঁ ষ্টেণ্ড কৰিবৰ কাৰণে লগতো ক'লোৱে ৰাম আৰু সিপিনে ইপিনে ৰাস্তা এটা আছিলে সেই ৰাস্তাতে যাওঁ কিন্তু নাই নামানিলে দেখিছে গাড়ীহাল এখন MT-15 যিখন এতিয়া মই লৈ আহিছোঁ চালক এনেকুৱা অৱস্থা হৈ গ'ল আৰু এইখন মোৰখন দেখিছে ডিছ বেগত লাগি গৈছে একদম এনেকুৱা হ'ব বুলি জনা হয় এইটো ৰাস্তা নাহিলেই হয় আৰু মানুহ দুজনমানক সুধিছিলোঁ যাব পায়নে নোৱাৰে কিন্তু সেইখিনি পায় বুলি কয় সি লৈ আহিলোঁ মই বেয়াকৈ ফাঁচি গ'লোঁ এতিয়া আজি ষ্টেণ্ড কৰিব নোৱাৰো সেই ষ্টেণ্ড কৰিমেই গোটেই পেনে চেনে লাগিল এইখন আনি আছে এই লিক এটা আছে দে লিকটো বনাই লৈছিলোঁ ফাইনেলি ওলাই গ'ল বহুত কষ্টৰ মূৰত কি দৰকাৰ আছিলে মৰিব আহিবৰ কাৰণে তই কেনেকৈ তাত বেয়াকৈ ফাঁচিল আকৌ ইঞ্জিন লাগি গ'ল ইঞ্জিন আহিবি আৰু ভাল ৰাস্তা লাগে শ্বৰ্টকাট লাগে উইলি মাৰিব পাৰিবি না আজি উইলি নহ'ব আমি থৈ তাত থৈ আহিলোঁ হাই গাইজ ফাইনেলি ৰাস্তা ওলালোঁ দেখিছে এখন ল'লে আগত এখন ওলালে আৰু মুখন ওলাই গ'ল এইখনতো ফাৰ্ষ্ট ড্ৰাইভাৰ হেভি আছিলে কাৰণে ওলাই গ'ল ৰ'দটো আল্টিমেট ভিউ মজ আহিছে তাৰ কাৰণে ফাইনেলি ওলাই দিলোঁ আৰু এখন আজি অলপ পিছত ষ্টেণ্ড কৰিম মাৰিবি না আজি বাই বাই ষ্টেণ্ড কৰা টাইমত লগ কৰি আছোঁ চেষ্টা কৰি এখন ডাঙৰ